নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন বিষয় ক'বলৈ গৈ আছোঁ। বিষয়টো হৈছে যে চেষ্টাৰ অসাধ্য একোৱেই নাই। Where there is a will, there is a way। গোটেই কথাখিনি মই সাধু কথাৰেই আৰম্ভ কৰিব গৈছোঁ। পৃথিৱীত বহুতো মানুহ আছে, কিন্তু তথাপি সকলো মানুহ কৃতকাৰ্য হ'ব পৰা নাই, আৰু তাৰে কিছু সংখ্যক মানুহে কিন্তু কৃতকাৰ্য হৈ শিখৰত আহৰণ কৰিব পাৰিছে। কিন্তু ইয়াৰ কাৰণ কি? এইটো আলোচনা কৰিব গ'লে আমি বুজিব পাৰোঁ যে ইয়াৰ কাৰণ হ'ল যে বহু ব্যক্তিৰ কোনো সুসংগত এক কাৰ্য পদ্ধতি বা পৰিকল্পনা নাই, সেয়ে তেওঁলোকে আগবাঢ়িব পৰা নাই। এতিয়া মই কেইটামান সাধুৰে এই কথাটো ব্যাখ্যা কৰিবলৈ গৈ আছোঁ। প্ৰথম সাধুটো হ'ল মহাভাৰতৰ একলব্যৰ সাধু। গুৰু দ্ৰোণাচাৰ্যই একলব্যক শিক্ষাদান কৰিবলৈ অমান্তি হৈছিল, কিন্তু একলব্যই হতাশ হোৱাৰ পৰিৱৰ্তে বনলৈ গৈ গুৰুৰ প্ৰতিমূৰ্তি স্থাপন কৰি একাগ্ৰতাৰে নিজৰ ধনুৰ্বিদ্যা শিকাত লাগিল, আৰু এসময়ত গুৰু দ্ৰোণাচাৰ্যক আচৰিত কৰিব পৰাকৈ ধনুৰ্বিদ্যা আয়ত্ত কৰিবলৈ সক্ষম হ'ল। বাকীখিনি আৰু কোৱাৰ প্ৰয়োজন নাই। অসমীয়াত এষাৰ কথা আছে যে চেষ্টাৰ অসাধ্য একোৱেই নাই। একলব্যই যদি চেষ্টা নকৰি গুৰু নাপালোঁ বুলি হাত সাৱটি বহি থাকিল হয়, তেওঁ কেতিয়াও বিশ্বৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ হ'ব নোৱাৰিলেহেঁতেন। দ্বিতীয় সাধুটো হ'ল মহাভাৰতৰে বীৰ কৰ্ণৰ সাধু। পৰশুৰামে ক্ষত্ৰিয়ক ধনুৰ্বিদ্যা নিশিকায় বুলি জানি কৰ্ণই নিজকে বামুণ বুলি পৰিচয় দি তেওঁৰ পৰা বিদ্যা আহৰণ কৰিলে। বিদ্যা আহৰণ কৰাৰ বাবে কৰ্ণৰ ইমানেই হাবিয়াস আছিল যে তেওঁ নিজে এটা পথ বুদ্ধি উলিয়াই হ'লেও বিদ্যা আহৰণ কৰিলে। নিজৰ মিছা কথাৰ বাবে অভিশাপ লাভ কৰিলে যদিও কৰ্ণ সকলোতকৈ ডাঙৰ বীৰ হ'বলৈ সক্ষম হ'ল। সেয়েহে আজিও কোৱা হয়, বালিবীৰ বলিবীৰ অৰ্ধ অনুমান, নহ'ব নোপজিব বীৰ কৰ্ণৰ সমান। ইংৰাজীত কোৱা হয়, Where there is a will, there is a way। যদি ইচ্ছাশক্তি প্ৰবল হয়, মানুহৰ লক্ষ্যত উপনীত হ'বৰ বাবে পথ উলিয়াই ল'ব পাৰে। তৃতীয় সাধুটো হ'ল মহাভাৰতৰ অৰ্জুনৰ সাধু। গুৰু দ্ৰোণাচাৰ্যই গছৰ পাতৰ মাজত এটা চৰাই ৰাখি চৰাইটোৰ চকুত ধনুকাৰ মাৰি লক্ষ্য ভেদিবলৈ এজন এজনকৈ সকলো শিষ্যক কৈছিল, আৰু সুধিছিল যে তোমালোকে কি দেখিছা? সকলোৱে কৈছিল যে আমি গছ এজোপা দেখিছোঁ, তাৰ মাজত ডাল পাত আৰু তাৰ মাজত এটা চৰাই দেখা পাইছোঁ। কিন্তু অৰ্জুনে উত্তৰ দিছিল যে গুৰুদেৱ, মই চৰাইটোৰ চকুটোৰ বাহিৰে একো দেখা নাই। অৰ্থাৎ অৰ্জুন তেওঁৰ লক্ষ্যত সম্পূৰ্ণ ধ্যান দিছিল আৰু আন একোলৈকে মন কৰা নাছিল। সেয়ে অৰ্জুনে এসময়ত মহাভাৰতৰ যুঁজত জয়ী হৈছিল। আমাৰ অসমীয়াত এষাৰ কথা আছে, পঢ়ে পঢ়াই ৰুৱে পাণ, এই তিনিয়ে নিচিন্তান। তাৰ অৰ্থ এইটো নহয় যে খোৱা বোৱা খেলা ধূলা সকলো বাদ দি কেৱল 24 ঘণ্টা পঢ়াৰ কথা কোৱা হৈছে। তাৰ অৰ্থ এই যে পঢ়োতে ধ্যান দিয়া, ফ'কাছ কৰা, তেতিয়াহ'লে কৃতকাৰ্যতা তোমাৰ হাতলৈ আহিবই। তুমিও অৰ্জুনৰ দৰে লক্ষ্যভেদ কৰিব পাৰিবা। শেষৰ সাধুটো হ'ল অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। ইংৰাজীত কোৱা হয়, প্ৰেক্টিচ লিড টু পাৰফেকশ্যন। এবাৰ এজন ৰজাই ধনুকাঁড়েৰে 7টা হৰিণৰ কাণ ফুটাই নিজৰ ৰাণীক দেখুৱাই গৌৰৱ কৰিছিল। ৰাণীয়ে উত্তৰ দিলে, অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। খঙত ৰজাই ৰাণীক বনত এৰি থৈ আহিল। সেই বনত ৰাণী গৈ এজন ঋষিৰ আশ্ৰমত আশ্ৰয় ল'লে। ঋষিৰ আশ্ৰমত থাকোঁতে এবাৰ এজনী গায়ে এটা মতা পোৱালি জন্ম দিলে। ৰাণীয়ে সৰুৰে পৰা পোৱালিটো কোলাত লৈ ডাঙৰ দীঘল কৰোঁতে এটা সময়ত পোৱালিটো এটা বলদ হ'লগৈ যদিও ৰাণীয়ে অনায়াসে তাক কোলাত তুলি ল'ব পৰা হ'ল। এই কথাখিনি শুনি বহুতো মানুহ এই আচৰিত কাৰ্য চাবলৈ আহিল। এদিন ৰজাৰ কাণতো কথাটো পৰিল, আৰু ৰজাই আশ্ৰমত সেই দৃশ্য চাবলৈ আহিল। আচৰিত হৈ ৰজাই সুধিলে, তুমি কেনেকৈ এই কাম কৰিলা? ৰাণীয়ে উত্তৰ দিলে, অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। ৰজাই ৰাণীক চিনি পালে আৰু নিজৰ ভুলৰ বাবে ক্ষমা খুজি পুনৰ ৰাজমহললৈ উভতাই লৈ গ'ল। আমি যদি নিয়মিত অভ্যাস কৰোঁ, কোনো কামেই নোৱাৰাৰ কাৰণ নাই। মাত্ৰ আমি নিয়মিতভাৱে নিতৌ অনুশীলন কৰিব লাগিব। কোনো কাম বা বিষয় টান বুলি
এসপ্তাহ বা এমাহতে বা এবছৰতে এৰি দিব নালাগিব। জীৱনত কৃতকাৰ্যতা লাভত বা পঢ়া শুনাত ভাল ফলাফল তুমিও পাব পাৰিবা, মাত্ৰ অভ্যাস আৰু অনুশীলন কৰিব লাগিব। সেয়ে অসমীয়াত কোৱা হয়, অনভ্যাসেই হতবিদ্যা, অভ্যাসেই কৃতবিদ্যা। এখন চোকা তৰোৱাল বা কটাৰীও যদি মাজে সময়ে ঘঁহি থকা নহয়, তাত মামৰে ধৰে আৰু কাটিব নোৱাৰা হয়। এটা বিষয় বা এটা নতুন কথা শিকাৰ পাছত আমি যদি তাৰ অভ্যাস বা অনুশীলন নকৰোঁ, প্ৰয়োজনত সময়ত বা পৰীক্ষাৰ সময়ত আমি হাতমুৰ সাৱটি বহি থাকিব লাগিব, কাৰণ আমাৰ স্মৃতিৰ পৰা অভ্যাসৰ অভাৱত সি নাইকিয়া হৈ গ'ল বা তাক আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে পাহৰি গ'লোঁ। গতিকে আমি যদি নিয়মিত অভ্যাস কৰোঁ, আমি নোৱাৰাৰ কোনো কাৰণ নাই। যিদৰে সেনাবাহিনীৰ জোৱানসকলে যুদ্ধ নথকা সময়তো ব্যায়াম বা অনুশীলন কৰি সাজু হৈ থাকে, আমিও অনুশীলন কৰি কেৱল পৰীক্ষাৰ বাবেই নহয়, জীৱনৰ বাবে, জীৱন যুঁজৰ বাবে সকলো কামতে প্ৰস্তুত থাকিব লাগিব। তেতিয়াহে আমি জীৱনত কৃতকাৰ্যতা লাভ কৰিব পাৰিম আৰু জীৱনৰ বাটত অতি সুন্দৰভাৱে আগুৱাই যাব পাৰিম। ধন্যবাদ।